নমস্কাৰ, মোৰ নাম দেৱাংগী দাস। আজি মই এটা কবিতা আবৃত্তি কৰিব গৈ আছোঁ। কবিতাৰ শিৰোনাম হৈছে দেওবাৰ দেওবাৰ, কবি কৰবী ডেকা হাজৰিকা। দেওবাৰ দেওবাৰ, কি যে ভাল দিন, ক'তোৱেই কাৰো নাই বেজাৰৰ চিন। লাহে ধীৰে শুই উঠা, লৰালৰি নাই, উঠিয়েই খেলিলেও নবকে যে মাই। ফুটবল, মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগি হ'লে লেটপেট। আমলখি জলফাই ফুৰোতে বিচাৰি, কেনেবাকৈ কৰবাত কাটে যদি ধৰি। তথাপিতো ভয় নাই কৰি থাকা ৰং, দেওবাৰ আজি তাই দেউতাৰ খং। দেওবাৰ দেওবাৰ, যাদু লগা দিন, ক'তোৱেই কাৰো নাই বিষাদৰ চিন। ধন্যবাদ।